हेलो एवरीवन नमस्कार पुनरबार আপোনালোকলৈ এটা নতুন ব্লগ লৈছোঁ বয়সতে হাই আজি ব্লগটো হ'ল আজি ৰাতিটো কি কৰোঁ আপোনালোকে চাই থাকিব ভিডিঅ'টো লাষ্টলৈকে আৰু স্কিপ নকৰি এণ্ডলৈকে চাই থাকিব আৰু কিহে ভাত খাওঁ আজি সব দেখাই থাকিব আপোনালোকে এণ্ডলৈকে চাই থাকিব ভিডিঅ'টো বলক এতিয়া ব্লগটো ষ্টাৰ্ট কৰোঁ তো গাইস আজি মাঘৰ বিহু আছিলে আমাৰ নামঘৰত বাদে খেল খেলাইছিলে মিউজিক চেয়াৰত মই ফাৰ্ষ্ট হলো হেকাতে বাতি দিছে এনেকুৱা প্লাষ্টিকৰ আৰু এনেকুৱা বৰ্ডত হেকত মানে দৌৰাত মই সেকেন্ড হলো হেকাতে বহি এখন দিছে আপোনালোকক দেখাইছো ৰব মই যে প্ৰাইজ পাইছিলো বুলি কৈছিলো সেকেন্ড হলো বৰ্ডত হেকত হেকাতে এনেকুৱা বহি এখন দিছিলে গাইস এটো মোৰ ৰেগুলাৰ ক্ৰীম হয় লেগবি পিচ মিল্ক সফট ক্ৰীম আৰু এটো মই ৰেগুলাৰ হাদু ৰাতি দিনত হাদু ৰাতিপুৱা হাদু তিনিবাৰ হানু একাৰে মুখত বাদে অকবা সফট হৈ থাকে এতিয়া হানিম এতিয়া ও গাইস মই এখিনতে এটা কথা কও বুলি ভাবিলো মই মানে মামাআৰ্থ ক্ৰীম ইউজ নকৰো হেকাৰণে মানে ইউজ কৰিম বুলি ভাবিছো অৰ্ডাৰ দিম মিছো পৰা ফেস মাস্ক দুটা আপোনালোকে ইউজ কৰিব এটো মই বহুত ৰিজাল্ট পাইছো গাইস মই বায়োটিকৰ এটা ফেস ওয়াশ ইউজ কৰো বিও হোৱাইট পিওর ন্যাচারাল হয় এটো আপোনালোকে ইউজ কৰিব এটো মই এতিয়া মেডিসিন আনিবলে অকমান ওলাই যাম বেলেগৰ মেডিসিন হয় আমাৰ নহয় মানে ইয়াতে মানে ওচৰতে এখন মেডিকেল আছে তালে যাম মেডিসিন আনিবলে আপোনালোককো সব দেখাই দিম বলক তো ফ্ৰেন্ডস মেডিসিন আনিবলে ওলাইছো পাইছোগে আৰু মেডিকেলখন ৰাতি ভয়ও লাগে আহিবলে আন্ধাৰে ও দাদা হেৰি আছে নি তোকা বেমাৰৰ মেডিসিন এইটোকা গেছৰে হয় বাৰু গেছৰ মেডিকেল সেইটো যে গেছৰ যে গাইস মেডিসিন পালো এতিয়া যাও ঘৰলে মানজনী মেডিসিনটো দিবলেও আছে পটাপট যাও আৰু ঘৰ পালোহি মেডিকেলৰ পৰা পটাপট আহিলো ঘৰ পালোহি এতিয়া ভাত খাব হ'বই আৰু গাইস এখন মোৰ ডায়েৰী হয় আজি নিউকে আনিছো একো লিখাই নাই কিবা কিবি লিখি থৈছো এবোৰ এতিয়া আজি কি কৰিলো ৰুটিন এখন লিখি থও ফ্ৰেন্ডস লিখিলো ডায়েৰী আজি মানে ৰুটিন আজি কি কৰিলো দিনত ৰাতি লিখি পেলাই এতিয়া ভাত খাওঁগে ভোকো লাগিছে বহুত গাইস কালি ব্লগটো শেষ কৰা নহল কালি মানে জলদি হৈ গলো ভাত চাত খাই পটাপট হৈ গলো বেয়া নাপাব সেইকাৰণে মানে বহুত মানে জলদি হল কালি হুৱা 8টা বজাতে হলো কালি মানে সেইকাৰণে আজি ব্লগটো বোলো হেকে কৰি দিও ভাত চাত খোৱাটো একো দেখাবলে নহলে যদি এই ভিডিঅটো ভাল লাগিল এই ব্লগটো ভাল লাগিল তেতিয়া হলে লাইক এটা কৰি দিব আৰু মোৰ চেনেলটোক সাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো দবাই দিব তেতিয়া মোৰ ৰেগুলাৰ ভিডিঅ আপোনালোকে জলদি পাই যাব আৰু মই আজি মানে এটা ভিডিঅ আপলোড কৰিম আপোনালোকে লাইক কৰিব শেয়াৰ কৰিব আৰু কমেন্ট কৰিব আৰু সাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো বাই বাই গাইস